এই ভিডিঅ'টোৰ জৰিয়তে আজি আমি শিকিম কেনেকৈ মামি টামি কমাব পাৰি, কেনেকৈ আমাৰ এবডমিনেল মাসুলবিলাক টোন কৰিব পাৰি মাহ খোৱাৰ পিছত। নমস্কাৰ, মই তুলুমণি বৰগোহাঁই। মই এগৰাকী যোগা আৰু ধ্যানৰ অভ্যাসকাৰী আৰু মই এটা 15 বছৰীয়া ল'ৰাৰ মাকো। So don't waste your time, just grab your mat and let's begin. ব্ৰজাসনত বহক, দীঘলকৈ উশাহ নিশাহ লৈ মনটো যোগাসনৰ বাবে প্ৰস্তুত কৰক। এতিয়া এই অৱস্থানলৈ আহক। দীঘলকৈ উশাহ লৈ পিঠি পেট আমি মেটৰ ফালে ঠেলিম, বুকু থুতৰি ওপৰলৈ দাঙি চিলিঙলৈ চাম। আৰু যেতিয়া আপুনি উশাহ এৰিব, আমি থুতৰিটো ডিঙিত লগাবলৈ যত্ন কৰিম আৰু নাভিলৈ চাম। শৰীৰত হোৱা মুভমেণ্ট আপুনি অনুভৱ কৰিবলৈ যত্ন কৰক। যোগাসনৰ ক্ষেত্ৰত মাইণ্ডফুলনেছটো বৰ গুৰুত্বপূৰ্ণ। যোগাৰ জৰিয়তে আমি মন আৰু শৰীৰক একেলগ কৰোঁ। এতিয়া এটা ভৰি পাছফালে আগবঢ়াই দিয়ক, দীঘলকৈ উশাহ লওক আৰু ওপৰলৈ দাঙক। মূৰ দাঙি ওপৰলৈ চাওক। এতিয়া আমি অন্য ভৰিটোৱেদি কৰিম। আপুনি পেট আৰু কঁকালত হোৱা হেঁচাটো অনুভৱ কৰিবলৈ যত্ন কৰক। ওপৰমুৱাকৈ এনেদৰে শুৱক। আপোনাৰ পিঠি আৰু মেটৰ মাজত থকা গেপটো নাইকিয়া কৰিবলৈ যত্ন কৰক। আপুনি পেটটোৰ ওপৰত হেঁচা দিয়ক আৰু গেপটো নাইকিয়া কৰিব। এতিয়া দীঘলকৈ উশাহ ল'ব আৰু ভৰিকেইটা ওপৰলৈ তুলিব। ভৰিকেইটা পোন কৰি ৰাখিব, ডোণ্ট বেণ্ড ইউৰ নিজ, আৰু লাহে লাহে উশাহ এৰি নমাই আনিব। যিমান পাৰি লাহে লাহে আপুনি ভৰিকেইটা নমাব। আপুনি চাব আপোনাৰ পেটত এটা বৰ ধুনীয়া ষ্ট্ৰেছ পৰিছে। Inhale
exhale. এতিয়া এই অৱস্থান গ্ৰহণ কৰক। হাত দুখন মূৰৰ পাছফালে ৰাখি কান্ধ ওপৰলৈ তোলক আৰু দীঘলকৈ ভৰিটো মেলিব এটা ভৰি আৰু আপোনাৰ এটা এলবয়ে বিপৰীত আঁঠুটো চুবলৈ যত্ন কৰিব। আঁঠু দুটা এনেকৈ গবা মাৰি ধৰক আৰু এনেদৰে কৰক। ই আমাৰ স্পাইনৰ বাবে অতি সুন্দৰ এটা মাছাজ। এতিয়া সাইড টু সাইড কৰক। এতিয়া এনেদৰে অৱস্থান লওক আৰু পিঠি আৰু মেটৰ মাজৰ গেপটো নাইকিয়া কৰক। দীঘলকৈ উশাহ লৈ ওপৰলৈ তোলক আৰু উশাহ এৰি তললৈ নমাই আনক। আপুনি শৰীৰটো ওপৰলৈ তোলোতে হিপছৰ ওপৰত ভৰ দিব আৰু পেটত হোৱা ষ্ট্ৰেছটো অনুভৱ কৰিবলৈ যত্ন কৰিব। Inhale and exhale. Inhale, exhale. এতিয়া এনেদৰে কাটি হৈ শুৱক। শৰীৰটো ৰাখিব এডাল সৰল ৰেখাৰ দৰে ৰাখিবলৈ যত্ন কৰিব। এতিয়া আপুনি ভৰি দুটা উশাহ লৈ ওপৰলৈ তোলক একেলগে। এতিয়া আমি অন্য ফালে কৰিম। কাটি হৈ এনেদৰে শুৱক আৰু ভৰি দুটা একেলগে উশাহ লৈ ওপৰলৈ দাঙিব। যেতিয়া ভৰি দুটা তললৈ নমাই আনিব তেতিয়া আপুনি উশাহটো এৰি দিব। এতিয়া এনেদৰে অৱস্থান লওক। ভৰি দুটা এনেকৈ ৰাখক আৰু আঁঠু দুটাৰ মাজত হাত দুখন ৰাখক। দীঘলকৈ উশাহ ল'ব আৰু আঁঠু দুটাই আপোনাৰ হাত দুখনক যিমান পাৰে সিমান হেঁচা দিবলৈ চেষ্টা কৰক আৰু আপুনি উশাহটো পেটত হোল্ড কৰি ৰাখিব। দীঘলকৈ উশাহ লওক। হাত দুখন আঁঠু দুটাই যিমান পাৰে চেপা মাৰি ধৰক। আপুনি দেখিব আপোনাৰ পেটত এটা অতি সুন্দৰ ষ্ট্ৰেছ পৰিছে।
অলপ সময় আপুনি পেটত উশাহটো ধৰি ৰাখিবলৈ যত্ন কৰিব। তাৰপিছত আকৌ উশাহ এৰি আঁঠু দুটা ঢিলাই দিব। এতিয়া আমি শৱাসন কৰিম। মনত ৰাখিব সকলো মানুহেই একক আৰু অনন্য। সেয়ে আমি প্ৰথমে আমি যেনেকুৱা তেনেদৰেই নিজক গ্ৰহণ কৰিব লাগে। এটা লক্ষ্য স্থিৰ কৰিব লাগে, নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু আগবাঢ়ি যাব লাগে। আপুনি এদিন সফল হ'বই।